Sahabat yang lagi dari lupa. Kalau mana gini gitu di mulia deh kamu bohongnya deh mana. Boh. Seni di sana ya? Seni he kapur naik ya. Iya nih. Ghar dhal. Bhal. Maya ki kus. Mas yaar. Aloi dule ahi ase. Obhi পৰীক্ষা পালে না পঢ়ি আছে এৰি আৰু বুৱাৰী ঠিকে আছে এৰি বিহু তিহতি আহিছিলে নে আহিছিলে ল'ৰাটো সৰুটো আহিছিলে কি কেইদিনমান থাকি গ'ল যে তাৰ ইমান ছুটি নাই যে তাৰপিছতে আৰু ঘৰত ল'ৰা বোৱাৰী হাতীটো আছে আৰু হেৰি সৰুটো কিবা বিয়া কথা ভাবিছা নি মানে ভাইটি কোন ভাবিছো কেতিয়ালে ভাবিছো এখেতৰ ৰিটায়াৰটো আছে মানে 2025 মাৰ্চ মানত ৰিটায়াৰ হ'ব নেকি তেতিয়া ৰিটায়াৰ হ'ব তাৰ আগতে পাৰিলে মানে বিয়াখন পাতি বুলি ভাবিছো কিন্তু সি ইমান মন কৰা নাই সোনকালে পাতিবলৈ তাতে চাই লওঁ আজিকালি ল'ৰা ছোৱালীবোৰে সোনকালে বন্দী হ'বলৈ নিবিচাৰে আচলতে এইটো বিয়া আৰু মানে বিয়া মিন্স তোৰ নিজৰ স্বাধীনতাটো যোৱা সঁচা কথা ক'বলৈ এতিয়া একদম মুক্ত পক্ষীলেখীয়া উৰি ফুৰিছে ত'ত গৈছে তেতিয়া নোৱাৰিবতো মানে ইংৰাজীত এটা প্ৰভাৱ আছে যে এভৰি ডগ ইজ লায়ন এট হোম কিন্তু এতিয়া কথা এটা হ'ল যে এভৰি লায়ন ইজ ডগ এট হোম মানে হাজবেণ্ডবোৰ বাহিৰত লায়ন হৈ থাকিলেও ঘৰত কিন্তু একদম ডগ হয় মানে আৰু হয় বাৰু মই এইবোৰ বেছিকৈ নাখাওঁ হেৰি নহয় কথা না এই ৰসগোল্লাটো এইবাৰ মই প্ৰথম ৰসগোল্লা বনাইছো খাচোন কৃষ্ণদে মই নাখাওঁ মানে চুগাৰ আছে গম পাওঁ নহয় মই 2টা টাইম ইনচুলিন লওঁ আৰু চুগাৰ থকা মানুহবোৰৰ লাইফবোৰটো কেনেকুৱা গম পাইছে আৰু এই কাৰণেতো ময়ে ঠিকে থাকিব লাগিব দেচোন আমাৰতো আৰু তহঁতৰ গতে আগলৈ পিছলৈ বুলিবলৈ চাবলৈ কোনো এটা নাই সেইকাৰণে নোখোৱাকেই ভাবিছো আৰু কেতিয়াবা মই বৰ চিন্তা কৰোঁ জাননে ৰাতি কেতিয়াবা তোৰ কাৰণে মোৰ টোপনি নধৰে মই ভাবিছো তই ছেকেণ্ড মেৰেজটো কৰ নেকি তাৰমানে এই আগলৈ পিছলৈ বুলি কিবা এটাতো লাগে দেচোন তই বুঢ়া হ'লে কোনে চাব বাৰু তই এইটো কথা এটা ভাবিবি এইবোৰ কথাৰ কাৰণে মানুহৰ ঘৰলৈ আহিবলৈ আহিছো বুজিছ পৃথিৱীখনত এতিয়া এনেকুৱা হ'ল যেন ফেমিলি এটা ল'ৰা ছোৱালী থাকিবই লাগিব মানুহজনী ক'ৰবাত ওলাই যাব ঘূৰি আহোঁতে কান্দি কান্দি উভতি আহে মই ক'ৰবালৈ যাম মানুহে সুধিব ল'ৰা ছোৱালী কি আৰে ল'ৰা ছোৱালী কি বুলি সোধাতকৈ দেখোন এনেকৈও সুধিব পাৰে যে তোমাৰ ফেমিলিত কোন কোন আছে পৃথিৱীৰ প্ৰতিটো মানুহৰ ল'ৰা ছোৱালী নাথাকিবওতো পাৰে ন বাৰু সেইটো হয় বাৰু আৰু তই যে ছেকেণ্ড মেৰেজৰ কথা কৈছ মই সেইটোহে আচৰিত পাইছোঁ তোৰ ক্ষেত্ৰত এনেকুৱা হ'লে কি কৰিলিহেঁতেন তই তোৰ মানুহটোক ক'লিহেঁতেন নে যে আপুনি ছেকেণ্ড মেৰেজ কৰক যে মই একুৰা জ্বলা জুই ফুৱাই ফুৱাই জীয়াই থাকিম বুলি সেইটোতো নিজৰ ক্ষেত্ৰত ক'ব নোৱাৰিলোহেঁতেন চাগে কিন্তু কথা হ'ল কি তোৰ কথা মানে ভাবোঁ কি তোৰতো আৰু বোলে কোনোবা বাই ভনী ককাই ভাই তাত বিয়া নিদিয়াকৈ বোলে বায়ে দুজনীমান আছে বা ভনী এজনী আছে আগলৈ পিছলৈ কিবা কথা এষাৰ ক'ব মাতিব বুলিব বুলি সেইভাগেতো তোৰ কোনো নাই তই একেবাৰে অকলশৰীয়া সেইকাৰণেহে ক'লো পাই বেয়া নাপাবি দেই তোৰ কাৰণে বেয়া নাই পোৱা দুখহে পাইছোঁ আৰু শুন ল'ৰা ছোৱালীয়ে চাব বুলি আজিকালি যুগত ল'ৰা ছোৱালী থকা মাক বাপেক কেতিয়াও ভাবিব নোৱাৰে আৰু এই কথাটো ক'লে চাগে তই অতি ভাবিব পাৰ যে ইহঁতৰ নিজৰ ল'ৰা ছোৱালী নাই কাৰণে হিংসাত কৈছে বুলি কিন্তু সেইটো নহয় সেই যে আমাৰ তাৰ প্ৰদীপ চিনি পাৱনে সেই যে ল'ৰাটো যে জন্ম হৈছিলে ল'ৰাটো জন্ম হওঁতে গোটেই গাঁওখনত জানো মাছ দান দিয়া নাছিলে এতিয়া সেই প্ৰদীপ ক'ত আছেগে জানো সেই প্ৰদীপ আছে এতিয়া বৃদ্ধাশ্ৰমত আৰু মানুহজনীও আছে বৃদ্ধাশ্ৰমত কেতিয়া গ'ল মানে পুতেক উৰা মাৰিলে অসমৰ পৰা দিল্লীৰ পৰা বাহিৰলৈ সেই যে এটা সময়ত মাছ দিছিলে গোটেই গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহবোৰৰ কেনেকুৱা মুখে মুখে কথা আছিলে প্ৰদীপৰ ল'ৰাটোৱে যেতিয়া ভালকৈ পাছ কৰিছিলে গোটেই গাঁৱৰ মানুহবোৰে গৈ সম্বৰ্ধনা জনাইছিলে মনত আছেনে নাই তই সেইদিনা ঘৰলৈ গৈছিলি গোটেই নামঘৰত যে উখল মাখল আজি কিন্তু সেই প্ৰদীপে গৈ পেলাই ক'ত থাকিবলগীয়া হৈছে বৃদ্ধাশ্ৰমত থাকিবলগীয়া হৈছে আৰু ময়ো ভাবিছোঁ যে কেতিয়াবা সন্তান থকাৰ পিছতো সন্তান নথকা পিতৃ মাতৃৰ দৰে বৃদ্ধাশ্ৰমত থকাতকৈ মই ভাবিছোঁ সন্তানহীন হৈ বৃদ্ধাশ্ৰমত থকাটো বেছি মংগলজনক মই কথাটো ভবাই নাছিলোঁ বহুত দলৈকে তই কৈ দিলি মই বহুত মানে অন্তৰত এতিয়া
দুখে লাগিছে মানে কেলে ক'লো নহয় তোক নহয় এনেকে মোৰ তোৰ ওপৰত মোৰ দুখ নাই মানে তোক মই বেয়া পোৱা নাই বা তোক মই দুখো দিয়া নাই কিন্তু কথাটো এনেধৰণৰ পৃথিৱীখনত মানুহবোৰে কিয় সন্তান নথকা মানুহবোৰক মানে ইমান টৰ্চাৰ কিয় কৰে মই সেই কথাটো ভাবি ভাবি পাগল হৈ যাওঁ কেতিয়াবা কথাটো কি জাননে সেইদিনা মানুহজনী এখন তুলনি বিয়ালৈ গৈছিল যে কানাই কোলা যে লয় তাই কানাই কোলাটো ল'বলৈ আগবাঢ়ি যাওঁতে কোনোবা এজনীয়ে পাছফালৰ পৰা ক'লে তাইক নিদিবি তেতিয়া এজনীয়ে ক'লে কিয় লওক আকৌ মাইনাৰ মানুহজনীহে এতিয়া এজনীয়ে কি ক'লে জানো এজনী বোলে বাজি সেই কথাবোৰ যেতিয়া আহি ঘৰত কয়হি নহয় মানে বিৰাট দুখ পাওঁ আৰু মানুহবোৰে নাভাবে কিয় যে কেতিয়াবা সন্তান কাৰোবাৰ জন্ম নহ'লেই সেইটো কেৱল মানুহজনীৰ গাত দুখ নহ'বওতো পাৰে মোৰতো কিবা কমি থাকিব পাৰে তই জানো এবাৰ সুধিছ মোক যে তোৰ কমি আছে নে মোৰ মানুহজনীৰ কিবা কমি আছে সেইটোতো তহঁতি সোধা নাই কেৱল আমাৰ ভুল হৈছে এইটো ৰিয়েলি ভুল এইটো 100% ভুল মানুহবোৰৰ সদায় এটাই ডাঙৰ কথা যে যদি কেনেবাকে সংসাৰ গঢ়াৰ পিছত তেওঁলোকৰ সন্তান জন্ম নহয় তেতিয়াহ'লে তেওঁলোকে পুৰুষজনক সদায় ছেকেণ্ড মেৰেজ কৰিবৰ কাৰণে জোৰ দিয়ে তই মোৰ নিজৰ বাই মই ভবা নাই তই মোক শত্ৰু বুলি ভাবি কৈছ বুলি কথাষাৰ যি ভাবিছ মোৰ ভালৰ কাৰণে ভাবিছ কিন্তু সেই যে মানুহজনীক মই হোমৰ গুৰিত যে 7 পাক ঘূৰি পেলাই তাইক 7 জনমৰ কাৰণে বিয়া পাতি আনিছিলোঁ তাৰপিছত কি মই নতুনকে মানুহ এজনী আনি মই তাইক একুৰা জুই জ্বলাই দিয়াৰ বাদে কি হ'ব তাইৰ সন্মুখত আৰু তাইৰ সন্মুখত জুই নহয় আচলতে সেইকুৰা জুই তাই গোটেই জীৱনৰ কাৰণে বুকুত জ্বলাই জ্বলাই জি থাকিব লাগিব আৰু কাৰোবাৰ সুখ শান্তি আজৰি আনি জীয়াই থকাতকৈ অতি সন্ততিৰে ঘৰ ভৰপূৰ হৈ থকাতকৈ অকলশৰীয়াকৈ থকাটোৱে ভাল বুলি মই ভাবোঁ হয়নে নহয় তই কচোন হয়তো মোৰ আজি মনটো বেয়া লাগিছে মই তোক কিমান এনেকুৱা এটা মানে কথা ক'লো যিটো কথা নেকি মই ক'ব নালাগিছিলে সেইটো নহয় তই বেয়া নাপাবি মই বেয়া পোৱা নাই দুখ লাগিলে মোৰ এতিয়া মই বুজি পালো চব কথা কিন্তু আবেগৰ বশৱৰ্তী হৈ মই তোক কথাটো ক'লো তই বেয়া নাপাবি সেইটো আবেগ নহয় আচলতে তই বিবেকেৰে এই কথাষাৰ কৈছ কাৰণ তই মোৰ নিজৰ বাই যে কিন্তু মই নিজে অনুভৱ কৰোঁ মোৰ নিজৰ কাৰণে সেইটো দুখ নহয় দুখ মোৰ সেই মানুহজনীৰ কাৰণে মানুহজনী যদি ৰাতিপুৱা ওলাই যাওঁতে কোনোবাই কয় এজনীক মুখখন দেখিলো আজি কাম নহয় আৰু সেই যে মই কৈছো তোক নোৱা তুলনি বিয়াখনলৈ যাওঁতে কোনোবাই তাই হাতৰ পৰাই কানাই কোলাটো টানি লৈ গুচি গ'ল ইয়াতকৈ আৰু কিবা দুখ থাকিব পাৰে নি কচোন বাৰু মই এটা কথাই জানো যে অবিভক্ত সন্তান জন্ম হোৱাতকৈ সন্তান নথকাকে পৃথিৱীত জীয়াই থকাটো বেটাৰ মই সেইটো বুলিয়ে ভাবো আৰু তই বেয়া নাপাবি মোৰ আচলতে দুখ লাগিছে এইকাৰণে মই তাইক ভাল পাওঁ বহুত ভাল পাওঁ মানে আৰু সমাজৰ দৃষ্টিত তাই কাৰোবাৰ কাৰণে উপলুঙাৰ পাত্ৰ হোৱাটো মই নিবিচাৰোঁ আৰু সেইকাৰণে তই কথাষাৰ কওঁতে মই আচলতে চেণ্টিমেণ্টেল হ'লো তই বেয়া নাপাবি আৰু মই তোক এষাৰ কথা কৈছোঁ চা আমি নুঘূৰা নহয় বিভিন্ন হস্পিটেল কবিৰাজ আয়ুৰ্বেদিকৰ চিকিৎসক মঠ মন্দিৰ সকলোতে গ'লো নহ'লেনো কি কৰিবি আৰু উপায়তো নাই আৰু মই সেইকাৰণে সেই সকলোবিলাক আশা বাদ দিলোঁ যি 2-4 পইচা ঘটিছোঁ সেয়া কোনোবা NGO এটালৈ দি থৈ যাম আৰু আমি জীৱনৰ বিয়লি বেলাটো বৃদ্ধাশ্ৰমত থাকিম আমি অন্ততঃ এইটো দুখ কৰিব নালাগে যে আজি আমাৰ সন্তান থাকিও আমি আজি সন্তানহীন বুলি সেই দুখটো আমি কৰিব নালাগে কিন্তু আমি 10 জনক এইটো উদাহৰণ দিব পাৰিম যে চাওক বিবাহৰ পিছত সংসাৰ গঢ়াৰ পিছত আমাৰ এটা সন্তান জন্ম নহ'লেও কিন্তু আমি সুখী উই আৰ 100% হেপি আমি 100% সুখী গতিকে মই ভাবিছোঁ ভৱিষ্যতৰ দিনত মোক যি কলি আৰু আনক কিন্তু কেতিয়াও নকবি কাৰণ পৃথিৱীত প্ৰতিজন মানুহে সুখ নিবিচাৰে শান্তি বিচাৰে আজি মই ছেকেণ্ড মেৰেজ কৰি ল'ৰা এটা মই বা ছোৱালী এজনী মই আকৌ জন্ম দিব পাৰোঁ সেয়া হয়তো মোৰ সুখ হ'ব কিন্তু মই মানসিকভাৱেতো অশান্তিত ভুগি থাকিব লাগিব য'ত মোৰ সুখহে থাকিব শান্তি নাথাকে সেয়া জানো জীৱন হ'ব পাৰে আকৌ ঠিক আছে দে মোকো বেয়া নাপাবি আকৌ দেই তই মোক বেয়া নাপাবি মই অকণমান মানে ইম'চনেলো মানুহটো আজিকালি খপকে বুকুত লাগি যায় কিছুমান কথা মানে সেইটো কথা মোৰো যথেষ্ট দুখ লাগিছে এইখিনি কথা শুনিতো
আৰু হয় মোৰ গাতে ভুল, মই ক'ব নালাগিছিলে এইটো কথা। হ'ব বাৰু দেই, একো নাই, এইবোৰ ক'লো আৰু তোকো মই মানে বিহুধিতাখন আহি চকু পানীহে টোকালৈ, বেয়া নাপাবি। নমস্কাৰ, এয়া জুন্তি দত্ত। নমস্কাৰ। মোৰ বাইদেউ হয়, মোৰ মাজুজনী বাইদেউ। আৰু আজি আহিছিলোঁ জয়সাগৰ তেওঁলোকৰ ঘৰলৈ, ঘপকে থিম এটা মনত পৰিলে আৰু ভাবিলোঁ আমি বনাই দিওঁ। এতিয়া এনেধৰণৰ বহুত পৰিৱেশ পৰিস্থিতি আমি দেখিছোঁ বা বহুজনক আমি লগ পাইছোঁ, যিসকলৰ সংসাৰ গঢ়াৰ পিছত যদি তেওঁলোকে কেতিয়াবা যদি কোনোবাই অপেক্ষাও কৰে যে আমি 3 বছৰৰ পাছতহে আমি প্লেনিং কৰিম, তেতিয়াও কিন্তু মানুহে শান্তি নিদিয়ে যে কি হ'ল তোমালোকৰ ল'ৰা ছোৱালী হোৱা নাই নেকি, যে নহয় নেকি, বা মাকক সুধিব, মানে শাহুৱেকক সুধিব কি নাতিৰ মুখ আৰু চাবলৈ মন যোৱা নাই নেকি, নে নাতি নহ'বই আপোনালোকৰ। সেইটো বাৰু মোৰ ক্ষেত্ৰতো হৈছিলে। তেনেকুৱা ধৰণে প্ৰশ্ন কৰাও মানুহ আছে। আৰু যেতিয়া কেতিয়াবা আমি দেখিছোঁ যে যেতিয়া কাৰোবাৰ সন্তান জন্ম নহয়, তেতিয়া মানুহবিলাকে সেই পুৰুষজনক দ্বিতীয় বিবাহ কৰিবৰ কাৰণে উপদেশ দিয়ে বা পৰামৰ্শ দিয়ে। আৰু তেওঁলোকে ভাবি লয় যে এখন সংসাৰ মানে তাত এটা সন্তান বা এগৰাকী ছোৱালী হওক বা ল'ৰাই হওক যে সন্তান থাকিবই লাগিব। সেই কথাষাৰ আমাৰ মানুহবিলাকে এটা ধাৰণা কৰিলে। আৰু এই কথাটো সকলোৱে মনত ৰখা উচিত যে সন্তান জন্ম নোহোৱাৰ ক্ষেত্ৰত কেৱল মাতৃগৰাকীৰে দুখ নহ'ব পাৰে, কিন্তু পিতৃজনৰো হয়তো কিবা অভাৱ থাকিব পাৰে দেহত, যাৰ কাৰণে তেওঁলোকৰ সংসাৰলৈ এটা সন্তান অহা নাই। গতিকে সন্তান নথকা পিতৃ মাতৃসকলক সুখে শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। কোনো কাৰণতে তেওঁলোকৰ সেই দুৰ্বল যিটো পইণ্ট, সেই পইণ্টটোত আঘাত কৰি মনত আঘাত কোনেও নিদিব। বহুত বহুত ধন্যবাদ। যদি আমাৰ থিমটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব আৰু বহুজনৰ মাজত এই বিষয় লৈ অকণমান সজাগতা আনিব বুলি আমি আশা কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।